আহিছে নে একদম কম নকয় মিউজিক এটা বজাই দিম দা মিউজিক এটা তাৰ কাৰণে বজাই ধুনীয়া মিউজিক বজাইছে কোনে বজাইছে তেখেতৰ ঘৰ মানে কাজিৰঙা সেইকাৰণে হাতীটো বজাই দিলে নেকি মিউজিক নবজাই ন মোৰ কাৰণে হ'ব গাহৰি নহয় গাহৰি পিছফালে নেজ আছে হা এনেকুৱা ফটামি কৰিবলৈ আহিছ দাদা আপোনাক নামাৰিম নকৰিম কিন্তু ডাইৰেক্ট গৈ গাঁৱৰ পৰা জপিয়াই দিম একে পাঞ্জাৱী জাকতলত পোৱা নিচিনা লাগিব ৰাইজ একদম দুখিত মই এনেকে অনুষ্ঠান কৰিব নোৱাৰো ইমান ধুনীয়াকে সাজি কাচি আহিছো গাহৰি এইবোৰ মাত দিছ মই যাওঁ মিলাটা বজাকে মিলাটা বজানো কি বজাইছে দুইটাকে ক'ৰবাত থৈ আহিম কঁকাল খামুচে কোনটো চাইডৰ পৰা তোমাৰ কঁকালটো খামুচে আহে মই আগতকে খিনা ল'লে নাই সেইটো কওক খিনা ল'লে কাৰ মতে খিনালো আপোনাৰ চাই হাতখন দেখাওকচোন কিয় হাতে দাঙি নাখোৱা যে কথাটো সঁচা হ'লেহে হাত দাঙ হ'ব দাদাহঁতে মোক চাইডৰ ফালৰ পৰা দেখাইছে গোটেই গৰ্ভৱতী মহিলাই আৰু হয়নে ধন্যবাদ পোনপ্ৰথমে আপোনালোক সকলোলৈকে ৰঙালী বিহুৰ ওলগ জনালো প্ৰথমতে বিহু এটা দিয়া আৰম্ভ কৰোঁ ন হা ঠিক আছে এইকণি যিকণি চাইজ এইকণ পৰা যাব হেনো চাওঁ মই না তুমি উঠি আহা দৰা বিচাৰিয়ে আছো কিন্তু তোমাৰ দাড়িয়ে গজা নাই দাড়ি ওলোৱাই নাই অকণমানিটো তোমাৰ লগত বিয়াত বহিলে বৰ বেয়া কথা হ'ব মানে বৰ আইতীসকলে বৰ বেলেগ এটা বিয়ানাম জৰিব বিয়ানামটো গাওঁ নেকি বোলে মন জ্যোতি ঐ বাইদেউতকৈ ভিনদেউ এহাত মান ছুটি বোলে সেইজন ভিনদেউ কি হাল বাবু দমৰা গৰুৱে চুচৰাই নিব মাতটো ধুনীয়া দেখোন আপোনাৰ বহুত ধুনীয়া এইবুলি এনেকে কৈছে নে আগতে কোনোবাই মাতটো ধুনীয়া বুলি ময়ে প্ৰথম চাগে তুমি তেতিয়া যিটো ফটো আমি কৰিলো নহয় মোৰ লগত তুমি আহিছা নিতো আগতে ক'ব লাগে আমি মিউজিক বেলেগ আনিলো ন এই মিউজিক কালে ফিটিং কৰি আনিছিলি তেনেহ'লে এই ল'ৰাটো ধৰিব কি কৈছে নে 52 কমাব বোলে তোমাৰ 52 কমাৰ ৰাজা এইটো কমৰা সাইজ কৈছে নে কুমাৰ সাইজ কৈছে বাপৰে অনুষ্ঠান বৰ বেছি দীঘলীয়া নকৰো ইয়াৰ পিছত আৰু গানৰ অনুষ্ঠানো আছে কিন্তু লৈ বাকলি কোনে হিন্দী মাছ কৈছ একো নাই পিছফালে আন্ধাৰ মুন্ধাৰ লগ পাম এই একটু ৰাউণ্ড কিক এটা দিন নহয় হিন্দী মাছৰ নাম ল'বলৈ আহিছে আৰু এটা কথা মানে কোনোবা যদি বিধিবাদটো সৰু ল'ৰা যদি বিধিবাদ বিয়া পাতিম বুলি ভাবিছা পাতিব পাৰা কেতিয়াবা দখোচা খালেও ক'ব পাৰিবা ডাঙৰেহে মাৰিছে হয়নে গতিকে পাতিলে পাতিব পাৰা নাপায় জানো গাওঁনে গাওঁ সকলোৰে সহযোগ লাগিব এই জানো এই দিখন ঘুমে ঘুমাই ওই কোম্পানি জাহাজ
মনে কোতে কোতা এ দেহার মের মায়ো ওই হালুয়াটি আহিবৰ পৰা ও দেহিয়ে ওই দিন কৈছে নে হয় মুগাৰে মোহৰা আচ্ছা ও তাতো কৈছে নে হৰো মাকো তাতো কৈছে নে হয় ও হালুৱাটিৰ বিহু খনো ও নাহিনো কেনে কৈ থাকো হে জানো ওই নাম্বাৰত খিল ৰে ঐ থাকো ওই আয়ু ধুলিয়া পিতায়ো নাচ কি হ'ল কি আয়ু ঢুলীয়া পিতায়ো নাচনে উল্টাকে গাইছো উল্টাকে গাইছা কি উল্টাকে আয়ু ধুলিয়া পিতাই নাচনি হ'ব পাৰে নেকি হে এইটো বিহুত হ'ল পিতায়ো ধুলিয়া এনে আমাৰ ঘৰত আকৌ আয়ু ধুলিয়া মানে বুজা নাই মানে আমাৰ ককা দেউতা মানে ওজা আছিলে আচ্ছা ওজা থকাৰ কাৰণে আমাৰ আইক মানে ঢোলটো শিকাই দিলে এতিয়া সোমনাথ বৰা ছোৱালীজনী জানো তেনেকুৱা নহয় জানো ঢোল বজাই আমাৰ আয়ু তেনেকুৱা আছিল আৰু ঠিকে আছে পিতাই নাচনি ক'ব পাৰে এতিয়া আয়ে ঢোল বাজিলে পিতাইও নাচিব লাগিব সেইটো খেলটো হয়নে যি নহওক ৰাইজ আজি আমি এনেকৈ কওঁতে মেলোঁতে অনেকখিনি অপৰাধ হ'ব পাৰে সৰ্ব অপৰাধ নিৰীক্ষণ কৰিব ইয়াত বহি থকা দেউতা বয়সৰ যিসকল ব্যক্তি আছে কওঁতে মেলোঁতে যদি কিবা কাৰণত আমাৰ ভুল পুতি ৰৈ গৈছে তেনেহ'লে দেউতা বয়সৰ ব্যক্তিসকলে নিজৰ সন্তান বুলি ভাবিব আই মাতৃসকলে নিজৰ সন্তান বুলি ভাবিব দাদাসকলে ভাইটি বুলি ভাবিব ভাইটিসকলে দাদা বুলি ভাবিব ভণ্টিসকলে দাদা বুলি ভাবিব বন্ধুসকলে বন্ধু বুলি ভাবিব সৰু সৰু ভণ্টিসকলে খুৰা বুলি ভাবিব নতুন নতুন ঘৈণীবিলাকে নিজৰ গিৰিয়েক বুলি ভাবিব পেটুৱাই গৈ দিওঁ একদম বেয়া নাপাব দেই এইটো মোৰ ভুলতহে ওলাই গৈছে কিন্তু সেইটো নাভাবিব এজনে আনা মানে এতিয়া আমাৰ কথাটো কয় বোলে গিৰিয়েক সেইজন গিৰিয়েকে বেছি দায়বদ্ধ যি পুৰণা ঘৈণীয়েকৰ দুখ দেখি নতুন এজনী আনে কিন্তু মোৰ সেইটো দায়বদ্ধ গিৰিয়েক মই নহয় মই নিনিও মই খালি কথাটো কৈছোঁ আপোনালোকক দেই নিজৰ বোলে গতিকে অনুষ্ঠান আমি সামৰণি মাৰোঁ কি মই নাচিবলৈ আহিছোঁ বিহু এটা গাওঁ তেতিয়া এটা বিহু নাচিম তাৰপিছত সামৰিম ঢোলত আমি অনুষ্ঠান খালোঁ নেকি ঢোল আছে নেকি বাৰু মই গম পোৱা নাই মই শকত মোৰ চাদৰখন চুটিম চাদৰখনো ছুটি হ'ব দিয়ক আপুনি শকত নহয় ন নাই তুমি ক্ষীণাইছা চাদৰৰ জোখ ঠিকে আছে তুমি ক্ষীণাইছা ইমানেই ক্ষীণাইছোঁ দুদিনমানৰ পিছত এই চালনী ফুটাই দি পাৰ হৈ যাম খালি তোমাৰ ক্ষীণালে এটা প্ৰব্লেম নহয় আৰু বৰষুণত তুমি নিজিতা আৰু বিহু জানো ঐ দেওশালৰে আইঠান ঐ ডাকঘৰ হ'ল হুগ্ৰীজান ঐ নিচে কাষতে আছে জানা ঐ ইণ্ডিয়া দুলীয়া জান ঐ কাৰোবাক সুধিলে কথা ক'ব মোৰে কাষতে মোৰে ঘৰ অলিবি বতাহ ও বতাহ বলিছে তোলে মনত পিছৰ তোমাৰ নাজানো নতুনকৈ আমাৰ বাইদেৱে আৰম্ভ কৰক তাৰপিছত মই গাম হয়নে আমি সকলোৱে জনাগান গাম সকলোৱে একেলগে গাম হয়নে দেখিলে ভুলি নকবা মাজনী দেখিলে আহো ভুলি নকবা মাজনী এইটো চাইডে গোৱা নাই এইফালে নাচা এইফালে আমি এইফালে নাচিম ন দে আকৌ আহো ভুলি নকবা মাজনী আহো হাতত চৰিয়ালৈ পানীটো কি থাকোঁতে কোনজনী হাতত চৰিয়ালৈ পানীটো কি থাকোঁতে কোনজনী হ'বনো পানী লগা জ্বৰ ধন্যবাদ আপোনালোকে বহুত আশাই হৈ আছে ইয়াৰ পিছতে আৰু
তোমাক কি মন না দেখিছেনে কি কৈছে মোক দেখিছে তই যাগে যা একো এটা ক'বলৈও নিদিয়ে দেখিছেনে ৰাকেশে বোলে নাচি আছে বাতি চলাম যদি কোনোবা ল'ৰাই গাভৰি পলুৱাই নিয়ে তেতিয়াহ'লে যদি গৃহস্থই কয় তেতিয়া বাতি চলাম সেইটো বাতি কিন্তু এনেই নচলে দেই সেইটো বাতি কিন্তু লাইচেঞ্চ মোক এনেই দিয়া নাই কাৰোবাৰ কিবা হেৰাইছে নেকি কওক ৰাইজ ইমান সময়ে আমি আপোনালোকৰ আগত হেৰি কথা ক'লোঁ বহুত মনোৰঞ্জনৰ কথা ক'লোঁ কওঁতে মেলোঁতে আমাৰ অনেকখিনি অপৰাধ হ'ব পাৰে সৰ্বঅপৰাধ মূল্যায়ন কৰিব আমি আজি অনুষ্ঠান শেষ কৰিবলৈ ওলাইছোঁ ইয়াৰ পিছত পৰৱৰ্তী অনুষ্ঠান আছে পৰৱৰ্তী অনুষ্ঠান আপোনালোকে উপভোগ কৰক বছৰটো আপোনালোকে ভালে কুশলে যাওক ইয়াতে উপবিষ্ট আমাৰ দেউতা বয়সৰ যিসকল ব্যক্তি আছে সঁচাকৈ মোক নিজৰ সন্তান বুলি ভাবিব আমাৰ দলটোক আমাৰ সদস্যসকলক আমাৰ আপোনালোকৰ সন্তান বুলি ভাবি আমাক গৰম কৰক যোৱাৰ আগত খালি এটা কথা কৈ যাওঁ আমি আপোনালোকক কি দিব পাৰিছোঁ নাজানো কিন্তু আপোনালোকৰ পৰা আমি এটা বস্তু লৈ যাব খুজিছোঁ আপোনালোকৰ পৰা লৈ যাব খুজিছোঁ এটা মাত্ৰ আশীৰ্বাদ লৈ যাব খুজিছোঁ ৰাইজ ৰঙালী বিহুৰ বতৰ বোলে নমো নাৰায়ণ প্ৰসন্ন হৰিক হৰি কৰি মাইক নিজান আপোনাৰ মহিমা আপুনি বেকআপ কৰি যুৱক কৰা পৰিত্ৰাণ বহু যুৱক কৰা পৰিত্ৰাণ আজি ইয়াতে উপস্থিত হৈ থকা যিখন ব্যক্তি নাচিছে কোনো কাৰণ নোহোৱাকৈ নাচাসকলক আপোনালোকে এটা মাত্ৰ আশীৰ্বাদ দিয়ক আৰু যিসকলে কাৰণত নাচিছে তেওঁলোকক মাত্ৰ এটা আশীৰ্বাদ দিয়ক আপোনালোকক আজি কিছুদিনৰ পিছতে পঞ্চায়ত নিৰ্বাচন আৰম্ভ হ'ব পঞ্চায়ত নিৰ্বাচনত সেই প্ৰাৰ্থীজনক আপোনালোকে অকণমান আশীৰ্বাদত যি জয়যুক্ত লাভ কৰিব পাৰে